নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'ত আপোনালোকক মই দেখাম যে YouTube-ত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে কেনেকৈ ভিডিঅ' আপলোড কৰিলে কেনেকৈ ভিডিঅ' ভাইৰেল হ'ব আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোক ষ্টেপ বাই ষ্টেপ দেখাম আপোনালোকে YouTube-ত কেনেকৈ ভিডিঅ' আপলোড কৰিব লাগে আৰু কেনেকৈ YouTube-ত ভিডিঅ' আপলোড কৰিলে বেছি ভিউ আহিব কেনেকৈ আপোনাৰ ভিডিঅ'টো ভাইৰেল হ'ব আপুনি 2 টকা ইনকাম কৰিব পাৰিব তো আহক ভিডিঅ'টো আপুনি YouTube-ত ভিডিঅ' কেনেকৈ আপলোড কৰে প্ৰথমে আপুনি গ্যালাৰি ওপেন কৰে গ্যালাৰি ওপেন কৰি ইয়াত শেয়াৰ অপচন আছে শেয়াৰ অপচনৰ ডাইৰেক্ট ক্লিক কৰি ডাইৰেক্ট ইয়াত আপোনালোকে YouTube বিচাৰি ফুৰি থাকে তো ইয়াত আপোনালোকক মই দেখাই আছো তো ইয়াত চাব পাইছে শেয়াৰত ক্লিক কৰি ইয়াত আপোনালোকে YouTube আছে চাব পাইছে এৰ চাওক YouTube তো আপোনালোকে ডাইৰেক্ট কি কৰে YouTube-ত ক্লিক কৰে তো ইয়াত মই YouTube-ত ক্লিক কৰিলো তো ইয়াত ক্লিক কৰাৰ পিছত চাব পাইছে ঠিকে আছে কোনো প্ৰবলেম নাই এনেকৈ আপুনি YouTube-ত ভিডিঅ' আপলোড কৰিব পাৰে কিছুমান আছে ডাইৰেক্ট YouTube এপছ ওপেন কৰে YouTube এপছ ওপেন কৰি ইয়াত প্লাস আইকন আছে চাব পাইছে তলত তো প্লাস আইকনত ক্লিক কৰে তো প্লাস আইকনত ক্লিক কৰাৰ পিছত আপোনাৰ যিকেটা ভিডিঅ' আছে ইয়াত সকলো ভিডিঅ' শো কৰিব চাব পাৰিছে ইয়াৰ পৰা কোনো এটা ভিডিঅ' লৈ ডাইৰেক্ট ইয়াৰ পৰা আপলোড কৰে তো এনেকৈ আপলোড কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম নাই কিন্তু আপোনালোকক মই আজি ভিডিঅ'ত জনাম আপোনালোকে YouTube-ত ভিডিঅ' আপলোড কৰি মানে আপোনালোকে কি কৰিব লাগে YouTube-ত ভিডিঅ' আপলোড কৰিলে খালি আপলোড নহয় থাম্বনেল লগালে ডেসক্ৰিপচন দিলে টেগ লগালে তো আপোনালোকৰ ইয়াতে শেষ নহয় আপোনালোকে কি কৰিব লাগে আজি ভিডিঅ'ত আপোনালোকক মই দেখাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ইয়া চাব পাৰিছে মই যেনেকৈ YouTube-ৰ পৰা ভিডিঅ' আপলোড কৰিলো আপোনালোকে ডাইৰেক্ট গ্যালাৰিৰ পৰা কৰিব পাৰে YouTube-ৰ পৰা কৰিব পাৰে তাত কোনো প্ৰবলেম নাই কিন্তু প্ৰবলেম আছে ইয়াত আপোনালোকে ডাইৰেক্ট আপোনালোকে YouTube-ৰ পৰা ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে পাব্লিক নকৰিব তো আপোনালোকে কি কৰিব লাগিব আপোনাৰ YT ষ্টুডিও যোনটো আছে তো আপোনাৰ YouTube-ৰ যোনটো YT ষ্টুডিও থাকে এটো ওপেন কৰিব লাগিব ভিডিঅ' আপলোড কৰাৰ পিছত তো সব মই ভিডিঅ'টো আপলোড কৰি দিছো আপলোড হৈ আছে তো ইয়াত আপোনালোকে ৰিফ্ৰেশ কৰিব এতিয়ালৈকে আপলোড হোৱা নাই কমপ্লিট তো ইয়াত আপোনালোকে ৰিফ্ৰেশ কৰাৰ লগে লগে ওপৰত আপোনালোকে দেখা পাব যে ভিডিঅ'টো আপলোড হৈ আছে তো আপোনালোকে 1-2 সেকেন্ড সময় ল'ব তো সব পাইছে 1-2 সেকেন্ডৰ ভিতৰত আহি গ'ল ওপৰত ভিডিঅ'টো এতিয়ালৈকে মানে আপলোড হোৱা নাই আপলোড হৈ আছে তো ইয়াত আপোনালোকে কি কৰিব ভিডিঅ'টো ক্লিক কৰি ইয়াত আপোনাৰ পেন্সিল আইকন যোনটো আছে পেন্সিল আইকনত আপোনালোকে ক্লিক কৰিব পেন্সিল আইকনত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াত আপোনালোকে চাব পাৰিছে পেন্সিল আইকন আকৌ আছে তো ইয়াৰ পৰা আপোনালোকে থাম্বনেলটো লগাই ল'ব আগত আপুনি যোনটো থাম্বনেল বনাইছে তো চাব পাৰিছে মই পেন্সিল আইকনত ক্লিক কৰি ইয়াত চাইছে কাস্টম থাম্বনেল তো কাস্টম থাম্বনেলত ক্লিক কৰি মই ইয়াত যিকোনো থাম্বনেল এটা লগাই থৈ আপোনালোকক দেখাবৰ কাৰণে তো ইয়াত চাব পাৰিছে মই থাম্বনেল এটা লগালো ওপৰত ডান লিখা আছে ডানত ক্লিক কৰিব তো মই ডানত ক্লিক কৰিলো তো ডানত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াত আপোনালোকৰ টাইটেল তো আপোনালোকৰ ভিডিঅ'ৰ টাইটেল দিব লাগিব প্ৰথমে YouTube-ত ভিডিঅ' ভাইৰেল কৰিবৰ কাৰণে আপোনালোকৰ থাম্বনেল আৰু টাইটেলটো মেইন আপোনালোকৰ মানে হয় তো ইয়াত চাব পাৰিছে মই থাম্বনেল লগালো তাৰপিছত YouTube-ত যোনটো টাইটেল থাকে টাইটেলটো আপোনালোকে এনেকৈ লিখিব মানে আপোনালোকৰ ভিডিঅ'ত কি কৰিব বিচাৰিছে গোটেই ভিডিঅ' মেলি আপোনালোকৰ ওপৰত এটা টাইটেল বুজাব লাগিব মানুহক এনেকুৱা ধৰণৰ টাইটেল লিখিব লাগিব ধৰি লওক আপুনি ক'ত ফুৰিব গৈছে কি হ'ল তাত তো এনেকুৱা ধৰণৰ টাইটেল আপুনি ভালকৈ লিখিব লাগিব তাৰপিছত যদি আপুনি তলফালে যদি চাই আপোনালোকৰ ডেসক্ৰিপচন তো ইয়াত চাব পাৰিছে ডেসক্ৰিপচন তো আপোনালোকৰ ডেসক্ৰিপচনত ক্লিক কৰিব ডেসক্ৰিপচনত ক্লিক কৰি ইয়াত আপোনালোকে 5000 ৱাৰ্ডৰ আপোনালোকৰ ডেসক্ৰিপচন লিখিব পাৰিব আপোনালোকৰ ডেসক্ৰিপচনটো বেছিকৈ লিখিব মানে আপোনালোকৰ জিহৰ বিষয়ে যি আপোনালোকৰ ভিডিঅ'ত হৈছে আপোনালোকৰ সকলো ভিডিঅ' মানে আপোনালোকৰ কেপচাৰ ডেসক্ৰিপচনত লিখিব পাৰিব তেতিয়া হলে আপোনালোকৰ ভিডিঅ'টো সাৰ্চ বক্সত ফটককৈ আহিব কোনোবা যদি আপোনাৰ ভিডিঅ' চাৰ্জ কৰে ফটককৈ আহি যাব আপোনাৰ YouTube-ত নেক্সট স্টেপ আপোনালোকৰ লোকেশন সিলেক্ট কৰিব লাগিব তো অলপ লোকেশন চাব পাৰিছে লোকেশনত ক্লিক কৰিব আপুনি মানে ধৰি লওক আসামিজ ভিডিঅ' বনাই আছে তো ইয়াত আপোনালোকে অসম লিখিব পাৰে ধৰি লওক আপুনি হিন্দী টপিকৰ ভিডিঅ' বনাই আছে তো আপুনি হিন্দী মানে হিন্দী ভাষা মানুহ ক'ত বেছি আছে আপুনি এটো লিখিব পাৰে যেনেকা দিল্লী মুম্বাই মহাৰাষ্ট্ৰ তো এনেকুৱা ধৰণৰ লোকেশন আপোনালোকে সিলেক্ট কৰিব পাৰে লোকেশন সিলেক্ট কৰিলে কি হয় আপোনালোকৰ ধৰি লওক আসামিজ আপুনি অসমত থাকে আসামিজ সিলেক্ট কৰিলে আপোনাৰ অসমৰ মানুহৰ ওচৰত ভিডিঅ'টো মানে বেছি মানে যাব তাৰপিছত আপুনি যদি দিল্লী সিলেক্ট কৰে দিল্লীৰ মানুহৰ ওচৰত ভিডিঅ'টো বেছিকৈ যাব তেনেকুৱা ধৰণৰ লোকেশন মানে কাম কৰে তো এটা আপোনালোকৰ টেগ লগাব লাগিব মানে ভিডিঅ'ৰ টেগ আপোনালোকৰ চাৰ্জ বক্সত যেতিয়া কোনবা আপোনাৰ ভিডিঅ' চাৰ্জ কৰিব তো কেনেকৈ আপোনালোকৰ চাৰ্জ বক্সত প্ৰথমে আপোনাৰ ভিডিঅ' শো কৰিব আপোনালোকৰ টেগ লগাব লাগিব তো টেগ কেনেকৈ লগাব তো বলক আপোনালোকক দেখাও তো ইয়াত চাব পাৰিছে তলত টেগ এণ্ড কেটেগৰী তো আপোনালোকৰ টেগ এণ্ড কেটেগৰী ক্লিক কৰিব তাৰপিছত ইয়াত চাব পাৰিছে টেগ এণ্ড কেটেগৰী তো ইয়াত আপুনি টেগটো লিখিব তো ইয়াত আপুনি যি মানে আপোনাৰ ডেসক্ৰিপচনত দিয়া আছে সেম এনেকৈ লিখিব পাৰে আৰু আপুনি বনাইও লিখিব পাৰে তো ইয়াত আপোনাৰ যি মানে ধৰি লওক ব্লগ ভিডিঅ' বনাই আছে তো ব্লগৰ বিষয়ে আপুনি লিখিব ইয়াত তো ইয়াত চাব পাৰিছে সৰু ৱাৰ্ডত লিখিব পাৰিব লং ৱাৰ্ডত লিখিব পাৰিব তাৰপিছত আপোনালোকক যে কেটেগৰী সিলেক্ট কৰিব লাগিব কেটেগৰী মানে আপুনি কিহৰ বিষয়ে ভিডিঅ' বনাই আছে ইয়াত চাব পাৰিছে কেটেগৰী তো আপোনালোকে কেটেগৰী ক্লিক কৰিব কেটেগৰী ক্লিক কৰাৰ লগে এনেকুৱা ধৰণৰ ইন্টাৰফেস আহিব ইয়াত আপোনালোকক বহুত ধৰণৰ কেটেগৰী আপোনালোকক দেখাব মানে আপোনালোকক চইচ কৰিব লাগিব কেটেগৰী আপুনি যদি গেমৰ ভিডিঅ' বনায় তো গেমিং সিলেক্ট কৰিব ব্লগ ভিডিঅ' বনালে ব্লগ সিলেক্ট কৰিব আপুনি যদি মিক্স ভিডিঅ' বনায় ধৰি লওক আপুনি কমেডি ভিডিঅ' বনায় লগতে আপুনি অলপ টিপছ এণ্ড ট্ৰিকৰ ভিডিঅ' বনায় তো আপুনি আপোনালোকৰ ডিজিটেল ক্ৰিয়েটৰ সাপোৰ্ট কৰিব পাৰিব এনেকুৱা ধৰণৰ ইয়াত বহুত মানে কেটেগৰী আছে আপোনালোকৰ চাই কোনটো আপোনালোকৰ
টপিকৰ ভিডিঅ' বনাই আছে কোনটো টপিকৰ ভিডিঅ' বনাই আছে আপুনি ইয়াৰ পৰা কেটেগৰী সিলেক্ট কৰিব পাৰে কেটেগৰী সিলেক্ট কৰিলে আপোনালোকৰ কি হ'ব ধৰি লওক আপুনি গেমিং ভিডিঅ' বনাই আছে তো আপোনালোকৰ গেমিং সিলেক্ট কৰিলে মানে যোন মানুহে গেমিং বেছি ভাল পায় তাৰ সব ভিডিঅ'টো আপোনাৰ মানে পঠাব ইউটিউবে তো এনেকুৱা ধৰণৰ কেটেগৰী কাম কৰে ধৰি লওক আপুনি ব্লগ ভিডিঅ' মানে বেছি বনাই আছে ব্লগ ভিডিঅ' তো যোনে বেছি ব্লগ চাই তাৰ সব মানে ব্লগ ভিডিঅ'টো পঠাই দিব ইউটিউবে তো এনেকুৱা ধৰণৰ কাম কৰিব ইউটিউব কেটেগৰী তো আপোনালোকে কেটেগৰীটো সিলেক্ট কৰা অতি জৰুৰী দৰকাৰ তো আজিলৈ ইমানে তো ইয়াত আপোনালোকে তাৰ পিছত কি কৰিব পাব্লিক যোনটো পাব্লিক আপোনালোকে আছে পাব্লিক কৰি ইয়াত আপোনালোকে সেভত ক্লিক কৰিব ওপৰত তো সেভত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিডিঅ'টো পাব্লিক হৈ যাব সকলোৱে চাব পাৰিব আৰু এনেকৈ আপুনি ইউটিউবত ভিডিঅ' ভাইৰেল কৰিব পাৰিব তো আজিলৈ ইমানে এনেকৈ ভিডিঅ' চাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে ইউটিউবত চাই আছে তো সাবস্ক্ৰাইব কৰক আৰু ফেচবুকত চাই আছে যদি ফলো কৰক